নমস্কাৰ, মোৰ মৰম চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। সেইদিনা আপোনালোকক অকণমান দেখাইছিলোঁ শ্ৰীমান তৰুণ দাসদেৱৰ নাম কীৰ্তন। সেইদিনা আচলতে কুসুম দেৱী বাইদেউ আহিছিলে তাত। বাইদেউহঁত আহিলে, বাইদেউহঁতো নাম পৰিৱেশন কৰিব, তাকে অকণমান দেখাব ওলাইছোঁ। এয়া মই এতিয়া বাইদেউৰ ইণ্টাৰভিউ লৈছিলোঁ। পৰা কৰিছোঁ ক্লাছ 5ৰ পৰা এইটো কৰি ঘৰৰ মানুহক ছাপোৰ্ট কৰিছিলোঁ, ঘৰৰ মানুহে ছাপোৰ্ট কৰিছিলে। তাৰপিছত এতিয়া শহুৰৰ ঘৰ পালোঁ, যিজন মোৰ হাজবেণ্ড বহুত ছাপোৰ্ট কৰে আৰু ঘৰৰ গোটেইখিনিয়ে ছাপোৰ্ট কৰে। সেইকাৰণে আচলতে মই দুয়োটা মানে লৈ যাব পাৰিছোঁ আৰু
এটি কুসুম দেৱী বাইদেউ বাইদেউ গৃহস্থই এখন ফুলাম গামোচা এটি অসমীয়া জাপি আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাইছে আমি গোটেই নামটো বাইদেউৰ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক যিখিনি দেখালোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ স্যান্ডেল দুটাও খুলবার সম্ভব নাই